নমস্কাৰ স্বাগতম জনাইছো আপোনাক ইউটিউব চেনেল লাৰ্ণ মোৰ একাডেমীলৈ আজিৰ ভিডিঅ'ত আমি অসমৰ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিম গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ কোন মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা উদযাপন কৰা হয় শুদ্ধ উত্তৰটো হৈছে আহাৰ মাহত অসম পুলিচ দিৱস কোন তাৰিখে উদযাপন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 অক্টোবৰ কোনজন কোচ ৰজাৰ ৰাজত্বকালত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰনাৰায়ণ হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ কোন পাহাৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিকোট পাহাৰত কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীলাচল পাহাৰত তলৰ কোনজন ৰজাৰ ৰাজত্বকালত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহৰ দিনত শ্ৰীমন্ত শংকৰদেৱে কোন ঠাইত প্ৰথম নামঘৰ স্থাপন কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰদোৱাত শংকৰদেৱে বৰগীতবিলাক কোন ভাষাত লিখিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰজাৱলী ভাষাত বৰফা বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো হৈছে উপেন্দ্ৰনাথ ব্ৰহ্মা তলৰ কোনখন ঠাইক চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপৰ প্ৰধান উদ্যোগ কি আছিল আৰু ইয়াৰ উত্তৰটো হৈছে নাও নিৰ্মাণ অৰ্থাৎ বোট বিল্ডিং কুমাৰ ৰাজা বুলি তলৰ কোনজন ৰজাক কোৱা হয় ইয়াৰ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন নাৰায়ণী মুদ্ৰা কোনে প্ৰচলন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰনাৰায়ণ আহোম ৰাজ্যৰ মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল আৰু ইয়াৰ উত্তৰটো হৈছে অক্টাগনেল আহোম ৰাজ্যৰ শেষ ৰজাজন কোন আছিল ইয়াৰ উত্তৰটো হৈছে পুৰন্দৰ সিংহ আহোমৰ শেষ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাটত ভাৰতৰ আটাইতকৈ দীঘল দলংখন কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূপেন হাজৰিকা ব্ৰিজ আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ অসমৰ বনাঞ্চলে অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই আগুৰি আছে ইয়াৰ উত্তৰটো হৈছে 34.21% পানীদিহিং পক্ষী অভয়াৰণ্য কোন জিলাত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে শিৱসাগৰত 1963 চনত অসমৰ পৰা কোনখন ৰাজ্য পৃথক হৈছিল ইয়াৰ উত্তৰটো হৈছে নাগালেণ্ড গড় দিৱস কোনদিনা পালন কৰা হয় ইয়াৰ উত্তৰটো হৈছে 22 ছেপ্টেম্বৰ অসমৰ প্ৰথমটো চাহ কোম্পানী উত্তৰটো হৈছে আসাম কোম্পানী
কোন চনত মিজোৰাম ৰাজ্য অসমৰ পৰা পৃথক হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1972 চনত। অসম সাহিত্য সভাত কোন চনত লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধিৰে সন্মানিত কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1931 চনত। আৰু আজিৰ শেষৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1826 চনত। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।